বৰ্ণ বৈষম্যৰে পৰিচালিত হৈছে নেকি অসমৰ ক্ৰীড়াক্ষেত্ৰ একাংশক অপৰ্যাপ্ত সুবিধাৰ বিপৰীতে আন একাংশক বঞ্চনা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলাৰ পিছতো এলাগী একাংশ ক্ৰীড়াবিদ হয় হিমা দাস অথবা লাভলীনাৰ দৰে খেলুৱৈয়ে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি দেশ তথা ৰাজ্যলৈ কঢ়িয়াই আনিছে সুনাম এই সাফল্যৰ পাছতে ৰাজ্যৰ সকলোৰে গৌৰৱ এইসকল ক্ৰীড়াবিদক ৰাজ্য চৰকাৰে সন্মান প্ৰদৰ্শন কৰাৰ লগতে প্ৰদান কৰিছে অপৰ্যাপ্ত সুবিধা সেয়া তেওঁলোকৰ প্ৰাপ্য কিন্তু ইয়াৰ বিপৰীতে এতিয়াও এনে বহু ক্ৰীড়াবিদ আছে যি ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি আহি চৰকাৰৰ পৰা মাথো হৈছে অৱহেলিত আজি আমি আপোনালোকৰ লগত পৰিচয় কৰি দিবলগীয়া এইগৰাকী খেলুৱৈ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইথিওপিয়া জাপানৰ দৰে দেশৰ দৌৰবিদক অতিক্ৰম কৰি প্ৰথম স্থান লাভ কৰা দৌৰবিদ বিজয় ডেকা দীৰ্ঘ দূৰত্বৰ এইগৰাকী দৌৰবিদে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত আয়োজিত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এইগৰাকী দীৰ্ঘ দূৰত্বৰ দৌৰবিদে আজি পৰ্যন্ত নাপালে কোনো সন্মান অথবা চৰকাৰী সুবিধা মই আসাম অলিম্পিক যেতিয়া হৈছিলে 2013ত হৈছিলে নেকি আপোনাৰ মই চিলছত ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ আপোনাৰ 2 ঘণ্টা 31 মিনিট লাগিছিলে তাৰপিছত মই এনেকৈ আপোনাৰ হাৰিয়ানাত খেলিছিলোঁ ফাৰ্ষ্ট পজিশ্যন পাইছোঁ দিল্লীত আপোনাৰ নেশ্যনেল চেম্পিয়নশ্বিপত মই ছেকেণ্ড পজিশ্যন পাইছিলোঁ MSR কেটেগৰীত তাৰপিছত আপোনাৰ টাটা মুম্বাই মাৰাথনত যিটো MSR কেটেগৰী আছে তাত মই আপোনাৰ দুবাৰকৈ মই ফাৰ্ষ্ট পজিশ্যন মই পাই থৈছোঁ বেংগলোৰ ইণ্টাৰনেশ্যনেল মাৰাথনত মই ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ তাত মই ফাৰ্ষ্ট হৈছিলোঁ আৰু মোৰ ছেকেণ্ড হৈছিলে ইথিওপিয়া আৰু জাপানৰ প্ৰতিযোগী দৌৰবিদগৰাকীৰ অভিযোগ অসমৰ সামগ্ৰিক ক্ৰীড়াক্ষেত্ৰখনত দীৰ্ঘ দূৰত্বৰ দৌৰবিদৰ নাই কোনো গুৰুত্ব চৰকাৰে সদায় মাহিয়াৰী দৃষ্টিৰে চাই আহিছে দীৰ্ঘ দূৰত্বৰ দৌৰবিদসকলক এওঁলোকক মাত্ৰ মনোৰঞ্জনৰ সামগ্ৰী ৰূপেহে ব্যৱহাৰ কৰি আহিছে চৰকাৰে আমাৰ অসম চৰকাৰে ট্ৰেক ইভেণ্টত বেছি গুৰুত্ব দিয়ে ট্ৰেক ইভেণ্টৰ কাৰণে আপোনাৰ বছৰে খেল হয় ল'ৰা ছোৱালী পঠায় কিন্তু মাৰাথন বুলিবলৈ আপোনাৰ মানে জাষ্ট এটা চৰকাৰে এণ্টাৰটেইনমেণ্টৰ কাৰণে মাৰাথনখন পাতি পেলাই তাৰপিছত আৰু মানে কোনটো অসমৰ ল'ৰা কোনে ফাৰ্ষ্ট পজিশ্যন পালে কোনে ছেকেণ্ড পজিশ্যন পালে একো গুৰুত্ব নিদিয়ে দৌৰবিদগৰাকী দিয়া ভাষ্য অনুসৰি ৰাজ্যৰ দীৰ্ঘ দূৰত্বৰ দৌৰবিদসকলে প্ৰতিযোগিতাৰ লগত জড়িত সকলো ব্যয় ব্যক্তিগতভাৱে বহন কৰিহে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আহিছে ট্ৰেক ইভেণ্টৰ খেলুৱৈসকলক চৰকাৰে যি ধৰণে গুৰুত্ব প্ৰদান কৰি আহিছে সেই ধৰণে গুৰুত্ব নাই এইসকল প্ৰতিযোগীৰ আমি যে ইমানখিনি কষ্ট কৰি পেলাই আমি যদি একো এটা নাপাওঁ তেতিয়াহ'লে আমি মানে কষ্ট কৰা মূল্য কি হ'ল এতিয়া ইয়াত 10,000 টকা পালোঁ আমি এই 10,000 টকা দি আমি গোটেই বছৰটো আমি চলিব লাগিব গাখীৰৰ পৰা আদি কৰি আপোনাৰ ডায়েট মেইনটেইন আপোনাৰ ভাত খাব লাগিব চব মানে আমি নিজেই কৰিব লাগিব এতিয়ালৈকে ইয়াত যিমানবোৰ প্ৰতিযোগী আহিছে চবেই নিজৰ মানে খৰচ বহন কৰি ইয়ালৈ খেলিবলৈ আহে উল্লেখ্য যে অসমত দীৰ্ঘ দূৰত্বৰ দৌৰবিদসকলৰ বাবে নাই কোনো উমৈহতীয়া সংস্থা ৰাজ্য চৰকাৰে কেৱল মনোৰঞ্জনৰ বাবেহে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰি সামৰে দায়িত্ব যি খেলুৱৈসকলৰ বাবে নহয় পৰ্যাপ্ত সেয়ে এইসকল খেলুৱৈৰ সা সুবিধাৰ প্ৰতিও দৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনালে দৌৰবিদ বিজয় ডেকাই কলিয়াবৰৰ পৰা ৰূপজ্যোতি গোস্বামীৰ ৰিপৰ্ট ইটিভি ভাৰত অসম